বি মতে কোৱা হৈছে যে প্ৰত্যেকজন মানুহৰ ৰাইট টু এছেম্বল পিছফুলি উইথাউট আৰ্মছ ভাৰতীয় সংবিধানৰ আৰ্টিকল 19 ক্লজ 1 সাব ক্লজ বি মতে কোৱা হৈছে। অথচ কি কৰিছে অখিল গগৈ ডাঙৰীয়াই সংবিধানে দিয়া সেই অধিকাৰ ভোগ কৰি যেতিয়া আন্দোলন কৰিব গৈছে অখিল গগৈ ডাঙৰীয়াৰ নামত বিভিন্ন ভুৱা গোচৰ ৰুজু কৰি আজিলৈকে অখিল গগৈ ডাঙৰীয়াক জেলত ভৰাইছে। কেৱল মাত্ৰ যে মুছলমানসকলে অত্যাচাৰ কৰি আছে এইটো নহয়, সকলো জাতি জনগোষ্ঠী সকলো মানুহকে তেওঁলোকে অত্যাচাৰ কৰি আছে। যিয়ে নেকি সঁচা কথা কৈছে তেওঁলোকে অত্যাচাৰ কৰি আছে। আৰু এই অত্যাচাৰ যে কৰি আছে এইকাৰণে কৰি আছে যে তেওঁলোকৰ যি নাকামিয়াবি তেওঁলোকে যে একোই কৰিব পৰা নাই। তেওঁলোকে চাকৰি দিয়াৰ কথা কৈছিলে যে আমাক ভোট দিয়ক আমি বছৰি ইমান মানুহক চাকৰি দিম, তেওঁলোকে চাকৰি দিব পৰা নাই। বৰঞ্চ যিসকলে চাকৰি আগত কৰিছিলে তেওঁলোকক চাকৰিৰ পৰা বিদায় দি আছে দৰমহা দিয়াৰ কাৰণে, দৰমহা দিব নোৱাৰে কাৰণে। তেওঁলোকে কৈছিলে আমাক ভোট দিয়ক, ভোট দিয়াৰ লগে লগে প্ৰত্যেকজন মানুহৰ একাউণ্টত 15 লাখকৈ টকা দিম। কিন্তু যেতিয়া তেওঁলোকে চৰকাৰত আহিলে অহাৰ পিছত 15 লাখটো দূৰৰ কথা 15 টকাও চাগে কোনেও পোৱা নাই। আপোনালোকে পাইছে নেকি? পাইছে 15 লাখ? 15 লাখ পোৱা নাই। তাৰ পিছত তেওঁলোকে কৈছিলে বেটি বাঁচাও বেটি পঢ়াও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণ দি ডাঙৰ ভাষণ দি কৈছিলে বেটি বাঁচাও বেটি পঢ়াও। কিন্তু আজি দেখা গৈছে সেইবোৰ সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। আজি আমাৰ ছোৱালীসকল আমাৰ মা ভনীসকল সুৰক্ষিত নহয়। সেইদিনাখন দিল্লীত উত্তৰ প্ৰদেশত কি হ'ল হাথৰাছৰ এখন ঘটনা হৈ গ'ল। হাথৰাছৰ এজনী 19 বছৰীয়া ছোৱালী দলিত ছোৱালীক কিছুমান নৰপিশাচে ধৰ্ষণ কৰিলে। আৰু ধৰ্ষণ কৰাৰ পিছত নিয়ম মতে পুলিচে লগে লগে FIR নিব লাগিছিলে। কিন্তু কেইবাদিন পাৰ হৈ গ'ল উত্তৰ প্ৰদেশ পুলিচে FIR গ্ৰহণ নকৰিলে। উত্তৰ প্ৰদেশ পুলিচক যেতিয়া কমপ্লেইন দিবলৈ গৈছে যে মোৰ ভনীক ধৰ্ষণ কৰা হৈছে, মোৰ ভনীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে, তাৰ পিছত উত্তৰ প্ৰদেশ পুলিচে কোনো ধৰণৰ ৰিয়েক্ট নকৰিলে, তেওঁলোকৰ গোচৰ ৰুজু নকৰিলে। তাৰ পিছত যেতিয়া আন্দোলন হৈ গ'ল, আন্দোলন ষ্টাৰ্ট হোৱাৰ পিছত কেছ ৰেজিষ্টাৰ কৰিলে যদিও সকলো প্ৰমাণ পত্ৰ গায়ব কৰি দিয়াৰ কাৰণে, সেই ঠাকৰ পৰিয়ালসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে, সেই ধৰ্ষণকাৰীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে উত্তৰ প্ৰদেশ পুলিচে কি কৰিলে সেই ছোৱালীজনীক ৰাতিৰ ভিতৰত ৰাতিৰ 2 বজাত ৰাতিৰ আন্ধাৰৰ মাজত তেওঁলোকক ছোৱালীজনীক জ্বলাই দিলে। আৰু মা দেউতাই যেতিয়া আপত্তি কৰিলে যে নাই মোৰ ছোৱালীক আপোনালোকে কেনেকৈ জ্বলাব, মোৰ ছোৱালীক আমিহে ক্ৰিয়াকৰ্ম কৰিম, কেনেকৈ জ্বলাব লাগে কেনেকৈ তাৰ ক্ৰিয়াকৰ্ম কৰিব লাগে আমি নিজে কৰিম, গতিকে আপোনালোকে নজ্বলাব। কিন্তু উত্তৰ প্ৰদেশ পুলিচে নামানিলে। উত্তৰ প্ৰদেশ পুলিচে সেই ভুক্তভোগী পৰিয়ালৰ পক্ষত থকা ভুক্তভোগী পৰিয়ালক ন্যায় দিয়াৰ কাৰণে যি চেষ্টা কৰিব লাগিছিল তাৰ পৰিৱৰ্তে কি কৰিলে যিসকল ধৰ্ষক আছিলে, যিসকল নৰহিপাছে ধৰ্ষণ কৰিছিলে সেইসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে ৰাতিৰ অন্ধকাৰত সেই ছোৱালীজনীক জ্বলাই দিলে। আৰু তাৰ পিছত যেতিয়া আন্দোলন আৰু তীব্ৰতৰ হৈ গ'ল তেতিয়া দেখিলে যে কোনো ঠাইত তেওঁলোকে আৰু মুখ দেখুৱাবলৈ ঠাই নাই। তেওঁলোকক যে নাকামিয়াব হৈ গৈছে, তেওঁলোকক যে গোটেই ভাৰতবৰ্ষৰ মানুহে ধিক্কাৰ জনাইছে সেইটো বুজি পাই